আজিৰে পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন বাজেট অধিৱেশন আৰম্ভ। বাজেট অধিৱেশনৰ প্ৰথম দিনটোৱে আছিল যথেষ্ট গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত উত্থাপন কৰিলে গো সুৰক্ষা বিধেয়ক 2021। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়া হ'ল। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। বাজেট অধিৱেশনৰ প্ৰথম দিনটোত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। সদনৰ ভিতৰত চেঙা সমষ্টিৰ প্ৰশ্ন সুধিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈ ডাঙৰীয়া, কিন্তু চেঙা সমষ্টিৰ ভিতৰৰ হ'ব লাগিব সমষ্টি, মানে আপোনাৰ কুৱেশ্যন। নাই এইটো চেঙা সমষ্টিৰ মানে ইছ্যু হয়। ঠিক আছে, মানে ইয়াৰ আগৰ প্ৰশ্নটো যিটো আছিলে, আগৰ প্ৰশ্ন আৰু নাহে, আগৰ প্ৰশ্ন নাহে। ঠিক আছে, চেঙা সমষ্টি ভৰত নৰ ডাঙৰীয়া, মই চেঙা সমষ্টিৰে কৰি আছো, আপুনি মোক ভৰত নৰ ডাঙৰীয়া মোক কথাটো ক'বলৈ দিয়ক। চেঙা সমষ্টি কৰক। মানে চেঙা সমষ্টিৰ যিমানকেইটা পৰিয়ালক এতিয়ালৈকে বিদ্যুৎ সংযোগ কৰিবলৈ বাকী আছে, তেনেদৰে শিৱসাগৰ সমষ্টিত অসমত বহুত ধৰণৰ সমস্যা আছে। আমাৰ প্ৰশ্নটো চেঙা সমষ্টি। মন্ত্ৰী ডাঙৰীয়া, চেঙা সমষ্টি দিয়ক। মোক আপুনি প্ৰশ্নটো কিয় শেষ কৰিব নিদিয়ে? কোনটো? বাকী বিলাকক প্ৰশ্ন শেষ কৰিবলৈ দিছে, আপুনি মোক কিয় প্ৰশ্ন? আপুনি মই ক'ব খুজিছো। এইটো আমাৰ ৰুলটোৱেই সেইটো যে কুৱেশ্যনেৰে যিটো কুৱেশ্যন কৈছে সেইটো ভাষণ নহয়, এইটো কুৱেশ্যন আৱাৰ। আপুনিতো জানে ন, অনাৰেবল সদস্য, আপুনি জানে ভাষণ দিব খোজা এইটো কুৱেশ্যন আৱাৰ। অধ্যক্ষ মহোদয়, মই যিমানটো ৰুলটো পঢ়ি দেখিছোঁ, মানে আজিটোৰ কাৰণে নহয়, আজিটো আপোনালোকে এডমিচিবিলিটিৰ ওপৰত ক'ব খুজিছে কৈ দিয়ক, তাত কোনো আপত্তি নাই, সেইটো কথালৈ আপত্তি নাই। কিন্তু যেতিয়া স্পীকাৰ এজনক প্ৰশ্ন কৰা যায় যে নহয় আপোনাৰ কথাটো ভুল, তেতিয়া আমি অকণমান ডেফটত যোৱাৰ এটা প্ৰয়োজনীয়তা থাকে। ৰুল 56 গভৰ্ণ এবাউট দ্য মোশ্যন অফ। অধ্যক্ষ মহোদয়, আপোনাৰ উত্তৰবিলাক আপুনি মুখ্যমন্ত্ৰীয়ে কৈ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আছে, আপুনি কওক না। তেখেতে হাউচৰ লিডাৰ, আপোনাৰ কাম, হাউচৰ লিডাৰ। আপোনাৰ কাম। বা লিডাৰে কয় তেতিয়া চবে শুনিব লাগে। অধ্যক্ষ মহোদয়, লিডাৰ অফ দ্য হাউচ এণ্ড লিডাৰ অফ দ্য অপজিশ্যন এনজয় চাৰ্টেন প্ৰিভিলেজেছ। গতিকে সেই কথাটো সদস্যসকলে বুজি পালে ভাল। যদি আপোনালোকৰ নেতাজনে কথা ক'ব নাপায় কেনেকে হ'ব? I am leader of you also today, leader of the house. নিজে প্ৰশ্ন নকৰে বিধায়কসকলে, নিজে লিখিব বেয়া পায় নিজৰ সমষ্টিটোৰ কথা। যেতিয়া বেলেগে প্ৰশ্ন কৰে চিলনী দৰে তাত জাপ মাৰে, তেতিয়া কি হয়, যিজন সদস্যই প্ৰশ্ন কৰে তেওঁৰ ৰাইটছটো কাৰ্ভ হৈ যায়, তেওঁ উত্তৰবোৰ নোপোৱা হৈ যায়। সেইকাৰণে আৰু ইট ইজ আল্টিমেটলি বিৰোধী পক্ষৰ কাৰণে এইবিলাক লাগে। গভৰ্ণমেণ্ট পক্ষৰ মেম্বাৰেতো মোক সুধিলে উত্তৰ পাই যাব, আমাৰ লেজিছলেচাৰ পাৰ্টি মিটিঙতো পাই যাব। So we need to preserve the right of opposition, যাতে যিজনে আনে বহুত পঢ়ি শুনি প্ৰশ্ন এটা আনে তাৰ যাতে উত্তৰটো তেওঁ পায়, মই সেইটোহে কৈছোঁ, বাকী একো কথা। অসম বিধানসভা বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে সদনৰ ভিতৰে বাহিৰে দেখা গ'ল বিৰোধীৰ প্ৰতিবাদ। মূল্য বৃদ্ধিক লৈ সদনত প্ৰতিবাদ বিৰোধীৰ। বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত অধ্যক্ষই অনুমতি নিদিয়াৰ বাবে সদন ত্যাগ কৰিলে বিৰোধী বিধায়কে। আনহাতে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই বিধানসভা চৌহদত প্ৰতিবাদ বিৰোধীৰ। সকলো বিৰোধী পক্ষৰ বিধায়কৰ অধিকাৰ খৰ্ব কৰা নাযাব। বিধায়কসকলৰ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধীৰ বিধায়কসকলে। তাৎপৰ্যপূৰ্ণ যে বিৰোধীৰ এই প্ৰতিবাদলৈ সমৰ্থন নজনালে BPF দলৰ বিধায়কসকলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন যিমানেই গুৰুত্বপূৰ্ণ আছিল, সিমানেই আছিল আকৰ্ষণীয়। শাসকীয় দলৰ প্ৰতিজন বিধায়কৰে ডিঙিত দেখা গ'ল একোখনকৈ ফুলাম গামোচা। কেৱল আজিৰ দিনটোতে নহয়, বিধানসভা অধিৱেশনৰ প্ৰতিটো দিনতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ পৰম্পৰাগত গামোচা পৰিধান কৰিব শাসকীয় বিধায়কসকলে। অকল গামোচা নহয়, আজি গামোচা পিন্ধিছোঁ, কালি হয়তো কোনোবা এটা জনগোষ্ঠীৰ যি আছে, বড়োসকলৰ আৰ নাই, মিচিংসকলে যি পিন্ধে,
তিৱাসকলে যি পিন্ধে তেনেকুৱা আমি প্ৰত্যেক দিনাই আমাৰ শাসকীয় দলৰ সদস্যসকলে পৰিধান কৰিব। এতিয়াৰে পৰা বিধানসভাৰ কাম কাজ হ'ব সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে। এতিয়াৰে পৰা বিধানসভাৰ সকলো প্ৰশ্ন উত্তৰ কাৰ্যক্ৰমণিকা বিধেয়ক সংৰক্ষিত হ'ব ডিজিটেল প্ৰক্ৰিয়াত। প্ৰতিজন বিধায়ককে স্মাৰ্ট কাৰ্ড আৰু লেপটপৰ সুবিধা প্ৰদান কৰা হৈছে অসম বিধানসভাৰ তৰফৰ পৰা। এইটো ভাল হৈছে ই-পাছ দিয়াৰ কাৰণে, কিছুমান ইনফৰমেশ্যনৰ কাৰণে লেপটপ আমি ইউজ কৰিব পাৰিম, ইয়াৰ আমি উপকৃত হ'ম ইয়াৰ পৰা। নতুন নতুন বিধায়ক আহিছেতো মোক বাৰু চিনি পায়, কিন্তু বহুত বিধায়কক চিনি নাপায়। এতিয়া মোৰ এই আইডেণ্টিটি কাৰ্ডখন লৈ গ'লে মই মানে আৰু কাকো চিনাকি দিব নালাগে, ওপৰত ফটো মোৰ ওলাই যায়। ডিজিটেলাইজ কৰিছে, এইটো খুব ভাল কৰিছে। যদি এনেকৈ ডিজিটেলাইজ কৰি বিধানসভাৰ ভিতৰত যদি মই এই ফোনটো চাই থাকিব পাৰোঁ, তেতিয়াহ'লে মোৰ কাৰণে অত্যন্ত সুবিধাজনক যে মই ইমান ডাঙৰ বোজা লৈ ফুৰিব নালাগে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।